নোৱাৰিব বিজেপিৰ যি গ্ৰুপ 15 জন কেণ্ডিডেট এজনে পাব আৰু 14 জনে এনেকা মাৰিব এনেকা খন্তি যে কওঁ আমি এনেকা মাৰিব অৱস্থাটো খুবেই বেয়া কিন্তু বিজেপিৰ আপোনালোকে নেজানে আজি মই উপস্থিত আছোঁ হোজাই পুৰণি বজাৰ নেতাজী ষ্টেচুৰ ওচৰত ইয়াত এখন দেখা গৈছে অসম প্ৰদেশ কংগ্ৰেছৰ বিশাল এক ধৰ্ণা তেখেতে বহিছে ধৰ্ণাত আজি আমি পোনে পোনে আপোনাক দেখাব বিচাৰিম ধৰ্ণাখন তেখেতৰ বি ভোটাৰ NRC SRO মেধিৰ পাটা প্ৰধান সমাধান চাই বুলি তেখেতে ধৰ্ণা এখন আয়োজন কৰিছে আপুনি মই পোনে পোনে দেখাব বিচাৰিম আপোনাক দাদা কি ক'ব আজি আপোনালোকৰ কিয় ধৰ্ণাটো কিহৰ দিছে আপুনি আমি দেখিছে ইয়াতে SR বি ভোটাৰ তাৰপিছত আপোনাৰ আমাৰ ম্যাদী পাট্টা মাটিৰ পাট্টা দিয়া নাই বসুন্ধৰা সেইকাৰণে আমি আজি যে বঙালীসকল এই যিসকলে বিজেপিৰ লিডাৰসকলে কৈ আছে নৰেন্দ্ৰ মোদী হিমন্ত বিশ্ব শৰ্মা বংগ যিহঁতে বাঙালী ভাষাত কথা কয় তেওঁলোকে বোলে বাংলাদেশী সেইকাৰণে স্বাধীনতা সংগ্ৰামী যিসকল তেজ দিছিল আজি ক্ষুদিৰাম বসুৰ প্ৰতিমূৰ্তি মই লৈ ইয়াতে বহিছোঁ আৰু বিজেপিৰ এগেইনষ্টত ধৰ্ণা কাৰ্যসূচীত অংশগ্ৰহণ কৰিছে অতি সত্তৰ আমাৰ হিন্দু বঙালীসকলক ম্যাদী পাট্টা দিয়ক বি ভোটাৰ আমাৰ উঠাই লওক SRৰ নামত আমাক হাৰাশাস্তি দিয়া বন্ধ কৰক 10 তাৰিখ যাতে আমি শুদ্ধ ভোটাৰ লিষ্ট পাওঁ আৰু NRCৰ আমাৰ যি হেৰি কৰিছে 19 লক্ষ মানুহ হাৰাশাস্তি ভুগিছে এইটো বন্ধ কৰক ইয়াৰ প্ৰতিবাদত আমি ইয়াতে আজি সকলো বঙালী ভাষী লিডাৰসকলৰ যিসকলে শ্বহীদ হৈছিল তেওঁলোকৰ প্ৰতি আপোনাৰ দাবীটো কি আমাৰ দাবী ইয়াতে আছেই যে SRৰ নামত হাৰাশাস্তি বন্ধ হ'ব লাগে আমাক পাট্টা দিব লাগে আমাৰ ডি ভোটাৰ উঠাই ল'ব লাগে হয় মই আৰু কিছুমান মন্তব্য লোৱাৰ চেষ্টা কৰিম ইয়াত তেখেতে কৈছে দাদা কি ক'ব আজি চাওক আজি যে মাটিৰ পাট্টা ইমান বসুন্ধৰা 1 2 3 কৰিলোঁ কিন্তু মাটিৰ পাট্টা এতিয়ালৈকে হিন্দু বাঙালী মানুহে পোৱা নাই কিয় পোৱা নাই আৰু সেই 90% হিন্দু বাঙালীয়ে অসমত বিজেপি বহাইছে বিজেপি চৰকাৰ আনিছে মাত্ৰ হিন্দু বাঙালীসকলে আৰু হিন্দু বাঙালীসকলে মাটিৰ পাট্টা দিয়া নাই এইটো মুখ্যমন্ত্ৰীয়ে কিন্তু নিৰ্বাচনৰ আগত কৈছিলে যে আমি মাটিৰ পাট্টা দিম কিন্তু আজিলৈকে পোৱা নাই এইটো আমাৰ বঙালীসকলৰ লগত মুখ্যমন্ত্ৰীয়ে এইটো গদ্দাৰি কৰিছে এইটো এনেকুৱা কিয় কৰিব এইটো আৰু মাটিৰ পাট্টা পাব লাগে আমাৰ হিন্দু বঙালীসকলে আৰু NRCত যিসকল আমাৰ হিন্দু বঙালীৰ নাম কাটা গৈছে বা NRCত উঠা নাই তেওঁলোকৰ নামবিলাক NRCত উঠিব লাগিব আৰু SIৰ যিবিলাক নাম বিভিন্নভাৱে বিভিন্ন সুযোগত সিহঁতে নামবিলাক কাটি আছে সেইবিলাক যাতে কৰিব নোৱাৰে সেইটো হকিনে দাদা আপুনি কি ক'ব দাদা এটাই কথা আমি প্ৰতিবাদ কৰি আছোঁ যে ভোটৰ সময়ত মানে চৰকাৰ পক্ষৰ বিশেষকৈ বিজেপিৰ নেতৃত্বসকলৰ বঙালী প্ৰীতিটো বাঢ়ি যায় বঙালীসকলৰ কাৰণে বঙালী আজি গোটেই অসমত 1 কোটিতকৈ বঙালী মানুহ আছে ভোটাৰ হৈ আছে কিন্তু তেওঁলোকৰ সুবিধা কিন্তু একো নাই ভোটৰ সময়ত মানে এই অসমখন যদি এটা ফুলৰ বাগিচা হয় আমাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ লামডিঙত কৈছে দাবীটো হৈছে আমাৰ SRৰ হাৰাশাস্তিটো হ'ব নালাগে বঙালীসকলৰ পাট্টা হ'ব লাগে NRCৰ পৰা যিবিলাক নাম কাটিছে সেই 19 লাখ মানুহৰ নাম উঠাব লাগে তেওঁলোক ভাৰতীয় হয় তেওঁলোকৰ নাম উঠাব লাগে এইখিনি আমাৰ ঠিক আছে আপুনি দাদা কি ক'ব আজি আমি হোজাই জিলা কংগ্ৰেছ কমিটিৰ ব্যৱস্থাপনা SR NRC আৰু বি ভোটাৰ সন্দৰ্ভত আজি আমি ইয়াৰ প্ৰতিবাদী সাব্যস্ত কৰিছোঁ আপোনালোকে দেখিছে আমি কিয় প্ৰতিবাদ কৰিবলগীয়া হয় এই চৰকাৰে আমাক বাধ্য কৰাই দিয়ে প্ৰতিবাদ কৰিবৰ কাৰণে SR দি পেলাই যিটো হাৰাশাস্তি দি আছে গোটেই অসমখনত SR হওক আমিও বিচাৰোঁ SIR SR হওক কিন্তু SRটো কাৰ নামত হৈ আছে আপোনাৰ নামত তেখেতসকলে ৰাতি 9টামান বজাত নোটিছ দিয়ে পিছদিনাখন আপুনি 9টা মৰ্ণিং আহি 10টামান বজাত হিয়াৰিং কৰিব লাগে কিয় আপোনাৰ খচৰা ভোটাৰ তালিকাত আপোনাৰ নাম আহিছে তেখেতসকলে আকৌ কিয় ফাইনেল লিষ্টত তেওঁলোকক আকৌ হিয়াৰিং দিব লাগে ঠিক আছে হিয়াৰিং দিয়ক আমি খবৰ পোৱা মতে তেখেতসকলে যিসকলৰ নামত হিয়াৰিং পঠাইছে সকলোৰে নাম কৰ্তন কৰিব কাৰণ হ'ল বিজেপি এটা প্লান কৰিছে য'ত বিজেপি 5-10 হাজাৰ ভোটত হাৰিছিলে এতিয়া যদি হোজাইৰ পৰা যদি 10,000 ধৰ্মীয় সংখ্যালঘুৰ নাম কৰ্তন কৰি দিয়ে তেনেহ'লে বিজেপি জিকি যাব নহয় বিজেপি জিকিব নোৱাৰিব বিজেপিৰ যি গ্ৰুপ 15 জন কেণ্ডিডেট
এজনে পাব আৰু 14 জনে এনেকা মাৰিব এনেকা খন্তি যে কওঁ আমি এনেকা মাৰিব। অৱস্থাটো খুবেই বেয়া, কিন্তু বিজেপিৰ আপোনালোকে নেজানে এটা পৰিয়ালত যদি ইমান কেচকাল থাকে পৰিয়াল আগবাঢ়িব নোৱাৰিব। আমাৰ পৰিয়াল দেখিছে এই দুজন কেণ্ডিডেট আমাৰ। আপুনি কোৱা মতে হোজাইৰ পৰিয়ালটো মানে বিজেপিৰ পৰিয়ালটো এতিয়া ছিন্ন বিচ্ছিন্ন হৈ গৈছে, কাৰো কোনো মানামানি নাই। মা দেউতা ভাই ককাই কোনোৱে মানামানি, চিনিয়ৰ জুনিয়ৰ। আমাৰ চাগে এই দুজন কেণ্ডিডেট সন্মুখত বহি আছে, দেখিছে কেনেকা প্যাৰ মহব্বত। এইটো কংগ্ৰেছৰ প্যাৰ মহব্বত, কংগ্ৰেছৰ আন্তৰিকতা, সকলোৰে মিলি প্ৰীতি। কংগ্ৰেছ এটা ছেকুলাৰ দল, সেইটো কাৰণে আজি এছআৰটো হওক আমি বিচাৰোঁ, কিন্তু অৰিজিনেল ভাৰতীয় কোনো নাগৰিকৰ নামটো তেখেতসকলে কৰ্তন কৰিব নোৱাৰিব। যদি কোনোবা মানুহ মৃত্যু হৈছে নাম কাটক, কোনোবা মানুহ বিবাহ হৈ বেলেগত গুচি গৈছে কাটক, আমাৰ আপত্তি নাই। এখন শুদ্ধ সম্পূৰ্ণ শক্তিশালী 10 তাৰিখ এখন ভোটাৰ লিষ্ট পাব্লিছ হওক, তাই কামনা কৰিছোঁ। ইয়াত আপোনালোকে দেখিছে তেখেতে বিভিন্ন বিদ্যুৎ বনাইছে আৰু তেখেতৰ এটাই দাবী 10 তাৰিখে নতুন ভোটাৰ তালিকা তেখেতে প্ৰকাশ হ'ব লাগে আৰু যিবিলাক ডি ভোটাৰ নাম এছাৰৰ নাম কাটা গ'ল তেখেতৰ নামবিলাক ইয়াত আহিব লাগে নতুনকৈ। হোজাইৰ পৰা সুজিত কুমাৰ দাস, JBP ভাৰত।